এই এটা নতুনকৈ আৰু ফাট মেলিছে যে এই যদি ফাটটো যদি তলপিনে দাবি যায় তেতিয়াহ'লে আমাৰ যিখিনি এই পকী কৰা ৰাস্তাটো আছে এইখিনিও নিশ্চয় যাব। আচ্ছা, তো আপুনি মন কৰক, এয়া হৈছে ব্ৰহ্মপুত্ৰ আৰু এয়া হৈছে সত্ৰ। সত্ৰখনৰ কাৰণে যে এটা ভয়ংকৰ বিপদ সন্মুখত চাপি আহি আছে এইটো নিশ্চিত। ফ্ৰেণ্ডছ, আজি আমি যাবলৈ ওলাইছোঁ বাঘবৰলৈ। মাধৱদেৱে প্ৰতিস্থাপিত এখন সত্ৰ। সেই সত্ৰখন হৈছে বৈঠাপুটা ঘাট সত্ৰ। গতিকে সেই সত্ৰখন ব্ৰহ্মপুত্ৰৰ পৰা ঠিক ওচৰতে আছে। আৰু আজি আমি গোটেই পৰিৱেশটো চাম, ব্ৰহ্মপুত্ৰ নদীয়ে কিমান ওচৰলৈ আহিলে, সত্ৰখনৰ কিমান ওচৰলৈ নদীটো আহিছে, আৰু সত্ৰখনৰ পৰিৱেশটোও চাম। ইয়াৰ আগতে মই গৈছিলোঁ, তো আজি পুনৰ এবাৰ তালৈকে যাম আৰু সত্ৰখনৰ গোটেই পৰিৱেশটো ময়ো বুজিম, আপোনালোককো দেখুৱাম। চাই থাকিব মোৰ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ। ফ্ৰেণ্ডছ, মই আহি পালোঁ বৈঠাপুটা ঘাট সত্ৰ, মাধৱদেৱৰ মহাপুৰুষ শ্ৰী মাধৱদেৱৰ বৈঠাপুটা ঘাট সত্ৰ বাঘবৰত আছে। আৰু সত্ৰখন খুবেই দুখজনক অৱস্থাত আছে, কাৰণ এয়া চাওক, ব্ৰহ্মপুত্ৰ নদীটো ইয়াতে ইমানলৈকে আহি পালেই। মই ইয়াৰ আগত যিটো ভিডিঅ' বনাইছিলোঁ সেই ভিডিঅ'টোত মানে ব্ৰহ্মপুত্ৰ নদীটো আছিলে, কিন্তু অকণমান দূৰত আছিলে, আৰু তাত এটা শিৱ মন্দিৰো আছিলে, সেইটো এতিয়া নাই। আৰু চাওক কেনেকুৱা অৱস্থাত আছে। আৰু ঠিক এয়া হৈছে ব্ৰহ্মপুত্ৰ নদী, আৰু এয়া হৈছে বাঘবৰ সত্ৰখন। তো ফ্ৰেণ্ডছ, মোৰ পিছফালে যে দেখিছে, এয়া হৈছে মাধৱদেৱ গুৰুজনাই নিজ হাতে বৈঠা পুতিছিল। আৰু যেতিয়া নদীৰ ঘাটত তেওঁ জিৰণি লৈছিল, তেতিয়া এই বৈঠাখন পুতিছিল, আৰু সেই বৈঠা পুতিয়ে তাতে এগুছি চাকি জ্বলাইছিল। আৰু সেই পৰাই পিছলৈ মাধৱদেৱ গুৰুজনাই স্থানীয় লোকসকলক সেই চাকিগুচি দি গ'ল, আৰু তাৰ পৰাই এইখন বৈঠাপুটা ঘাট সত্ৰ। এই যে দেখিছে, এয়া হৈছে মাধৱদেৱৰ দিনৰে, মাধৱদেৱ দিনৰে এইখন বৈঠা, নাৱৰ বৈঠা, আৰু এয়া হৈছে চাকিটো। এনেধৰণে ইয়াত আছে। তো মোৰ লগত বাপ আছে। তো বাপ, গুৰুজনাই ইয়াত মানে কেনেকৈ আহিল? মানে যেতিয়া গুৰুজনাই এই মধুপুৰ সত্ৰলৈ যাত্ৰা আৰম্ভ কৰে, তেতিয়া নৰনাৰায়ণ ৰজা আছিলে, তেতিয়া গুৰুজনাক মাতি পঠাইছিল বুলি আমি শুনিছোঁ। তেতিয়া গুৰুজনাই মানে নাৱেদিহে ভ্ৰমণ কৰিছিল, আৰু এই নাৱেদি গৈ থকা অৱস্থাত তেওঁ মানে এই পূব দিশৰ পৰা আহি এই পশ্চিম পিনে তেওঁ মানে যেতিয়া যাত্ৰা আৰম্ভ কৰিছিলে, আহি আমাৰ এই বাঘবৰ পৰা ঠাইখিনিতে তেওঁ এই সন্ধিয়া হ'ল। আৰু তেতিয়া তেওঁ এই বঠিয়াখন পুতি এই বন্তিগুচি জ্বলাই তেতিয়া এই গঞা ৰাইজক তেওঁ সন্ধিয়া কৰে, কৰি এই ৰাইজখিনিক মানে তেওঁৰ বন্তিগুচি দি যায়। আৰু তেতিয়াৰ পৰাই আমাৰ এই ৰাইজখিনিয়ে মহাপুৰুষ মাধৱদেৱৰ বৈঠাপুটা ঘাট সত্ৰ হিচাপত নামকৰণ কৰি আজিলৈকে তেওঁৰ এই বন্তিগুচি আমি জীয়াই ৰাখিছোঁ। তো ফ্ৰেণ্ডছ, মই সত্ৰৰ ভিতৰত আছোঁ এতিয়া, আৰু এই সত্ৰৰ ভিতৰত
এটা প্ৰাকৃতিক পৰিৱেশ, চাৰিওফালৰ পৰা এটা প্ৰাকৃতিক পৰিৱেশে বিৰাজমান হৈ আছে। সত্ৰখনৰ চাৰিওফালে মানে পাহাৰখন আছে আৰু পাহাৰখনৰ ইণ্টাৰেষ্টিং কথা হ'ল কি যে পাহাৰখনৰে নিজৰা হৈ মানে পানী বৈ আহি আছে আৰু এই পানী আমিও খাইছোঁ, অত্যন্ত মানে চাফা পানী, ঠাণ্ডা পানী। তো খুৰা এই বিষয়ে অকণমান জনাবচোন। এই নিজৰাটো মানে আগৰ পৰাই এনেকৈ বহি আহি আছে। যেতিয়াৰ পৰা মানে সৃষ্টি হৈছে তেতিয়াৰ পৰাই এই নিজৰাবিলাক সৃষ্টি হৈছে আৰু আমি এই নিজৰাৰ পানীয়ে সদায় আমি খাওঁ, গা ধুওঁ, ব্যৱহাৰ কৰি আছোঁ। যে ইয়াত কোনো আইৰণ নাই, আইৰণ নাই, মেইন কথা হ'ল আইৰণ নাই। আৰু মানে বহুত মানে পাহাৰৰ শিলৰ তলে তলে আহি থাকে পানীবিলাক আৰু চাফা ঠাণ্ডাও পানীখিনি আৰু খায়ো মানে এটা মানে বেলেগ সোৱাদ হেন লাগে আৰু পানীখিনি। গতিকে আৰু এনেই আমাৰ পাহাৰত বহুত মানে ঔষধি গছ থকা বুলিও আমি শুনিছোঁ আগৰ পৰাই। আনকি আজ্ঞাচি ইয়াত থকা বুলিও আমি শুনিছোঁ, কিন্তু আমি চিনি নাপাওঁ। গতিকে ইয়াত মানে এই পানীটো মানে আজ্ঞাচিৰ মাজেদি অহা বুলিও বহুতে কয়। গতিকে এই পানীটো আমি সেই হিচাপতে আমি মানে ভাল পানী, পবিত্ৰ পানী হিচাপত আমি ব্যৱহাৰ কৰি। ঔষধি গছ মানে যথেষ্টখিনি আছে আৰু আমাৰ ইয়াতে আছে। অসুবিধা হৈছে, আমি নাজানো গছবিলাকৰ নাম তেনেকৈ নাজানো, কিন্তু আমাৰ ইয়াত আছে, মানে আগৰ পৰাই বহুত ঔষধি গছ আছে। নৈমিত্তিক যি প্ৰসংগ সেইটো কেনেধৰণে এইটোৱে চলি আছে। ৰাতিপুৱা আমাৰ নাম প্ৰসংগ হয়, ৰাতিপুৱা গধূলিও হয়। আৰু আমাৰ গুৰুজনাৰ মানে কি তিৰোভাৰ তিথি গ'ল, সেইটো আমি পালন কৰিলোঁ। ইয়াৰ আগত মাধৱদেৱৰ এই তোমাৰ জন্ম উৎসৱ সেই পালন কৰিলোঁ। আৰু আহি আছে আমাৰ গুৰুজনাৰ মহাপুৰুষ শংকৰদেৱৰ এই তোমাৰ জন্ম উৎসৱ, সেই জন্ম উৎসৱো আমি পালন কৰিম। অতিথিশালাও দেখিছোঁ, অতিথিশালাও আছে। আমাৰ ভক্তপ্ৰাণ আহিলে, বৈষ্ণৱ বান্ধৱসকল আহিলে ইয়াত জিৰণি ল'ব পাৰে, তেনেকুৱা ব্যৱস্থা আছে, কোনো অসুবিধা নাই। আৰু যদি সেনে বৈষ্ণৱ অহাৰ কাৰণে চেষ্টা কৰি আছে, মই এই চেনেলৰ দ্বাৰাই অনুৰোধ কৰিছোঁ তেওঁলোকে আহি চাওক আমি কেনেকৈ এই সত্ৰখনত আমি আছোঁ। গুৰুজনাই সৃষ্টি কৰা এই অতীতৰ সত্ৰখন আহি তেওঁলোকে এটা সৌন্দৰ্য উপভোগ কৰক। আৰু ধুনীয়া, আচলতে ধুনীয়া এটা মানে প্ৰাকৃতিক দৃশ্য আমাৰ এই সত্ৰখনত আহি এনেই ভাল লাগে। আৰু কি আছে আমি নাজানো একো, কিন্তু মনৰ ফালৰ পৰা বিৰাট এটা ভাল লগা। আৰু এনেই এতিয়া তাৰমানে যথেষ্ট গৰম, কিন্তু এই গৰমৰ মাজত এই ঠাইখিনিত যেন এটা মানে গৰম অনুভৱ হোৱা নাই। যিমানেই গৰম মানে হওক, কিন্তু আমাৰ এই ঠাইখিনি আহি পোৱাৰ লগে লগে, এই গুৰুজনৰ সত্ৰখন আহি পোৱাৰ লগে লগে তেনেকুৱা কিন্তু গৰম এটা অনুভৱ নহয়, যেন আমি এচিতে আছোঁ। একদম সঁচা কথা কৈছে এইটো। তো আপোনালোকেও আহক, মই সকলোকে ইয়াত আহিবলৈ অনুৰোধ জনাইছোঁ। সত্ৰখন এবাৰ চাই যাওক আৰু সত্ৰখনৰ কণ্ডিশ্যনটো কিন্তু সকলোৱে মন কৰিব কি কণ্ডিশ্যনত আছে। আপুনি যদি চাই, এতিয়াও এই সত্ৰৰ গেটখনৰ পৰা আমি ব্ৰহ্মপুত্ৰ নদীটো দেখি আছোঁ। তো ভগৱানে নকৰক যে সেই ব্ৰহ্মপুত্ৰ নদীয়ে এইখিনি পৰ্যায় পাওক, তাৰ আগে ইয়াত কিন্তু ব্যৱস্থা ল'বলগীয়া বহুখিনি আছে। আশা কৰিছোঁ সকলোৱে এই ভিডিঅ'টো চাব আৰু ইয়াত সত্ৰখনৰ এটা সম্পূৰ্ণ ব্যৱস্থা ল'ব, যিটো ব্যৱস্থা ল'লে সত্ৰখন জীয়াই ৰাখিব পাৰি। খুব দুখ লগা পৰিৱেশ মই ইয়াত আহি দেখিলোঁ। চাওক, মোৰ পিছফালে সেইটো হৈছে ব্ৰহ্মপুত্ৰ নদী, আৰু এই ব্ৰহ্মপুত্ৰ নদী এই সত্ৰখনৰ কি ধৰণে ভাবুকিৰ সৃষ্টি কৰিছে আপুনি যদি চাই, মোৰ পিছফালৰ সেইখন হৈছে বৈঠাপুতা ঘাটত্ৰ আৰু এইটো হৈছে ব্ৰহ্মপুত্ৰ নদী। এজন স্থানীয় ব্যক্তি আছে, মই তেখেতৰ পৰা জানিম যে সত্ৰখনৰ প্ৰতি কেনেধৰণৰ ভাবুকিৰ সৃষ্টি হৈছে। হয়, সত্ৰখনৰ প্ৰতি মানে ভয়ংকৰ ভাবুকিৰ সৃষ্টি হৈছে। তোমালোকে দেখিলে গম পাবা, অৰ্থাৎ যোৱাকালি এই এটা নতুনকৈ আৰু ফাট মেলিছে যে এই যদি ফাটটো যদি তলপিনে দাবি যায়, তেতিয়াহ'লে আমাৰ যিখিনি এই পকী কৰা ৰাস্তাটো আছে এইখিনিও নিশ্চয় যাব। গতিকে চৰকাৰে পদক্ষেপ মানে লোৱা বুলিও কয়, এখন আমি নলওঁ বুলিও ক'ব নোৱাৰোঁ, কিন্তু কোনো ফলপ্ৰসূ হোৱা নাই আজিলৈকে। ইয়াৰ আগতে চেয়াৰমান আলিয়া এই বিধায়ক চাহাবে তেওঁ এটা উদ্বোধন কৰি গ'ল, 2,39,13,500 টকাৰ এটা স্কিম তেওঁ উদ্বোধন কৰি গৈছে। কিন্তু যি ভাজে তেওঁ উদ্বোধনটো কৰি গ'ল, তেনেকৈয়ে ৰ'ল। আজিলৈকে কোনো কাম কাজো আৰম্ভ হোৱা নাই, আৰু কেতিয়া হ'ব আমি নাজানো।
কিন্তু এনেকৈ যদি তেওঁলোকে এই ভেকু ভাংনা কৰি থৈ যায়, আমাক আশ্বাস দি যায়, তেনেহ'লে সত্ৰখনৰ কাৰণে যে এটা ভয়ংকৰ বিপদ সন্মুখত চাপি আহি আছে এইটো নিশ্চিত। এই সময়ত যেনেকৈ মনবৰী সত্ৰখন ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত মানে কবলত ধ্বংসপ্ৰাপ্ত হৈ গ'ল, আৰু আমাৰো ঠিক এই মহাপুৰুষ মাধৱদেৱৰ বৈঠাপুটা ঘাট সত্ৰখনো এই ব্ৰহ্মপুত্ৰৰ বুকুতে বিলীন হৈ যাব, কোনো ইয়াৰ চিন চক নাথাকিব। গতিকে সেয়েহে মই তোমালোকৰ চেনেলৰ থ্ৰুদিও মানে বিনম্ৰ অনুৰোধ জনাইছোঁ, আৰু আমাৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা দেৱকো মই অনুৰোধ জনাইছোঁ, এই চেনেলৰ দ্বাৰাই তেওঁলোকে চাই চিতি তেওঁ নিশ্চয় গম পাব যে আমি কেনেকুৱা এটা বিপদৰ সন্মুখীন হৈ আছোঁ। এই সত্ৰবাসী ৰাইজখিনি আমি একমাত্ৰ এই সত্ৰখনলৈ চাইহে আমি মানুহখিনি আছোঁ, কিন্তু আচলতে আমাৰ কোনো থাকাৰ মানে ঘৰ মানে তেওঁলোকে চৰকাৰী ঘৰ দিছে, নেদা বুলি নকওঁ, কিন্তু আমাৰ সেই ঘৰৰ দুদিন পিছত মানে ব্ৰহ্মপুত্ৰৰ বুকুত যাব। গতিকে যদি সত্ৰখন নাথাকে তেনেহ'লে আমি ৰাইজ কেনেকৈ থাকিম, যদি আমাৰ ৰাস্তা ঘাট নাথাকে তেনেহ'লে আমি কেনেকৈ অহা যোৱা কৰিম। গতিকে মই তেওঁলোকক বিনম্ৰ অনুৰোধ কৰিছোঁ যাতে আমাৰ এই সত্ৰখন জীয়াই ৰখাৰ কাৰণে তেওঁলোকে মানে অনতিপলমে কিবা এটা পদক্ষেপ লয় যাতে। খুব দুখৰ বিষয়, কি ধৰণে ব্ৰহ্মপুত্ৰ নদীয়ে সত্ৰৰ কাষ চাপিছে, আৰু ইয়াত মানে আপোনালোক কিমানগৰাকী মানে মানুহ আছে? আমি বৰ্তমান 35 ঘৰ মানুহ আছোঁ, আৰু এই মানুহখিনিৰো মানে অস্তিত্ব নাই, আৰু মানে কিবা কৰি মানে দুবেলা দুমুঠি খাইহে জীয়াই আছোঁ। আচ্ছা, চব মাটি বাৰী যি আছিল চব ব্ৰহ্মপুত্ৰ নদীত যা গৈছে। গতিকে আমাৰ জীৱিকা একো নাই বুলিয়ে আমি ক'ব পাৰোঁ। গতিকে খুব দুখ লগা বিষয়। চাওক ব্ৰহ্মপুত্ৰ নদীটো কি ধৰণে আহিছে, আৰু মই ইয়াতে আজিৰ পৰা 2 বছৰমান আগতেই মই ইয়ালৈ আহিছিলোঁ, আৰু তেতিয়া মই ইমানখিনি খহনীয়া মই দেখা নাছিলোঁ। মই যেতিয়া আহিছিলোঁ তেতিয়া ইয়াত এখন চিৰি আছিলে, সেই চিৰিখনৰ প্ৰত্যেকটো মানে শেষলৈকে মই দেখিছিলোঁ, কিন্তু আজি মই চিৰিকেইখন মই দেখা নাই। আৰু তাত এটা মন্দিৰো আছিল। হয় হয় হয়, এটা শিৱ মন্দিৰ আছিল। শিৱ মন্দিৰটো মানে ব্ৰহ্মপুত্ৰৰ বুকুতে গ'ল। এতিয়ালৈকে কোনো মানে চিনে নাই, আৰু যে মন্দিৰ এটা যে আছিল তেনেকুৱা একোৱেই নাই। তো আপুনি মন কৰক, এয়া হৈছে ব্ৰহ্মপুত্ৰ আৰু এয়া হৈছে সত্ৰ। গতিকে কিমান ওচৰত আছে ব্ৰহ্মপুত্ৰ, আৰু ব্ৰহ্মপুত্ৰৰ পৰা কিমান দূৰ নিলগত আছে মাধৱদেৱৰ প্ৰতিস্থাপিত বৈঠাপুটা ঘাট সত্ৰ। আপোনালোকে মন কৰক। গতিকে নিচেই ওচৰতে আছে, আৰু সত্ৰখনলৈ মই আহি যথেষ্ট এটা প্ৰাকৃতিক পৰিৱেশেৰে ভৰপূৰ এই সত্ৰখনত আগৰ পৰাই ভাল লাগে। কিন্তু দুখ লাগিল যে ব্ৰহ্মপুত্ৰ নদীয়ে কি ধৰণে সহায় আছে, আৰু কিছু বছৰ পিছত যদি ইয়াত কোনো ধৰণৰ ব্যৱস্থা নহয় তেতিয়া হয়তো সত্ৰখনো ব্ৰহ্মপুত্ৰৰ বুকুত যাব। ব্ৰহ্মপুত্ৰ নদীৰ এটা ব্যৱস্থা ল'ব, সত্ৰখন নিৰাপদে ৰখাৰ এটা ব্যৱস্থা ল'ব। তো সেইখিনিয়ে কৈ আজি মই ভিডিঅ'টো ইয়াতে